আৰু আমি যিটো দেখিবলৈ পাইছে পৰ্বতজোৰা এছেম্বলি হিচাপে BPF দল জিকাটো 100% আমি আজিৰ দিনত ক'ব পাৰোঁ। আজিৰ দিনত আমি ক'ব পাৰোঁ আৰু আমি জিকিমে। আমাৰ পৰ্বতজোৰা BPF দল হিচাপে আমাৰ তেজপুৰ চলো যাত্ৰা আমি কৰিছোঁ আৰু এই ৰেলীত সকলো জাতি জনগোষ্ঠী সবে উপস্থিত আছে। তো তেজপুৰ চলো যাত্ৰাটো প্রথম আমার গোসাইগাঁও জেলা হিসাবে হয়েছিল। গোসাইগাঁওটো খুব ভাল আর আজি সেকেন্ড পর্বতজোড়া জেলা হিসাবে আমি করেছি। এইটো পজিশন খুব ভাল আর নেক্সট আমার কোকরাঝাৰত হব, ইয়ার পিছত খাজলগাঁও হব, ইয়ার পিছত বিজনী হব, পিছত শালবাড়ি, মুসলপুর, তামুলপুর, ভেরগাঁও, ওদালগুৰি হিসাবে হব। তো আমার উদ্দেশ্যটো হল BTC উন্নয়ন হব লাগে। BTC সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে শান্তি, একতা আৰু উন্নয়ন। সেইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ। দিছপুৰত 15টা সমষ্টি আছে আমাৰ BTC অঞ্চলত। দিছপুৰত 15টা MLA পঠাই দিয়াটো আমাৰ BTC চলৰ দায়িত্ব। আমি NDA অপজিশ্যনত থকা সকলক আমি এটাও মানে দেখাই দিব নোৱাৰে। NDA হিচাপে আমি 15টা সমষ্টিটো আমি দিছপুৰত পঠাই দিয়াটো আমাৰ দায়িত্ব। এই হিচাপত আমি কাম কৰি যাম। মোৰ হাতত আজি পৰ্বতজোৰা বাসী ৰাইজে বা পৰ্বতজোৰাত আমাৰ BPF দলৰ লিডাৰসকলে 13টামান ৰাস্তা দলঙৰ নাম দিছে। সেইটো 5 বছৰ নালাগে, ইয়াৰ আগতে শেষ কৰি দিম। 5 বছৰত কি হৈছে কি হোৱা নাই আপোনালোকে চবেই দেখি আছে। সেইকাৰণেও পাব্লিকে UPPL দলক এইবাৰ নালাগে, আকৌ BPF চৰকাৰ লাগে বুলি আমাক সহায় কৰাটো এইটোৱে। আৰু কথা এটাই, ৰাইজে যেনেকে আমাক সহায় কৰিছে এনেকে আমিও ৰাইজৰ কাৰণে কাম কৰি যাম, ৰাইজক সহায় কৰি যাম। ইছলাম ধৰ্মীয় মুছলমান বুলি নহয়, ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে আজান ফকিৰ এটা ভাল এটা গেষ্ট হাউচ বা এনেকুৱা মুঠতে বা ভৱনটো আমি বনাম। অকল মুছলিম নহয়, অকল ইছলাম ধৰ্মীয় নহয়, বাথৌ ধৰ্মৰ কাৰণে আমি দিছোঁ, ব্ৰহ্মৰ কাৰণেও আমি দিম, ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে আমি দিছোঁ। সব মুঠতে আমাৰ BPF দলৰ নজৰত সব ধৰ্মীয়, সব জাতি জনগোষ্ঠী, সকলো শ্ৰেণীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাম। UPPL কিবা ফেক্টৰ হ'ব নেকি? UPPL আমাৰ কাৰণে ফেক্টৰ নহয়।